আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয়। আজিৰ শাস্ত্ৰ পাঠ ইব্ৰী 7 নম্বৰ অধ্যায়ৰ 23 পৰা 25 নম্বৰ পদ। আৰু তেওঁবিলাক হলে অনেক পুৰোহিত হৈ উঠিল, কাৰণ মৃত্যুৱে তেওঁবিলাকক থাকিবলৈ নিদিয়ে। কিন্তু তেওঁ হলে অনন্ত কাললৈকে থকাৰ কাৰণে সলনি নোহোৱা পৌৰোহিত্যৰ অধিকাৰী হৈছে। এই কাৰণে যিবিলাক তেওঁৰ দ্বাৰাই ঈশ্বৰৰ ওচৰ চাপে, তেওঁবিলাকৰ কাৰণে নিবেদন কৰিবলৈ সদায় জীয়াই থকাত সদাকালৰ অৰ্থে তেওঁবিলাকৰ পৰিত্ৰাণ কৰিব পাৰে। সেয়া আছিল ইব্ৰী 7 নম্বৰ অধ্যায়ৰ 23 পৰা 25 নম্বৰ পদ। পুৰোহিতৰ কাম হৈছে আনৰ হৈ ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনোৱা। পুৰোহিত আৰু পুৰোহিতালীৰ ব্যৱস্থা, নীতি নিয়ম আদি ঈশ্বৰে অতি বিতংভাৱে জনাই দিছিল, আৰু বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তকত আমি এই বিষয়ে খুব ভালদৰে পঢ়িবলৈ পাওঁ। বাইবেলত লিখিছে যে যীশুখ্ৰীষ্টই মানুহৰ বাবে শ্ৰেষ্ঠ পুৰোহিত। আন পুৰোহিতসকলে আনৰ বাবে প্ৰাৰ্থনা জনোৱাৰ আগতে নিজৰ পাপৰ প্ৰায়শ্চিত্ত কৰি নিজক শুচি কৰি লোৱাৰ প্ৰয়োজন হয়। তাৰ পাছতহে তেওঁ আনৰ বাবে সেৱা উপাসনা আগবঢ়াব পাৰে। কিন্তু যীশুখ্ৰীষ্টই তেনে কৰাৰ প্ৰয়োজন নহয়, কাৰণ তেওঁ নিজে ঈশ্বৰ হোৱা বাবে নিষ্পাপ আৰু পবিত্ৰ। তদুপৰি তেওঁ ক্ৰুচৰ ওপৰত এবাৰতে সকলোৰে পাপৰ প্ৰায়শ্চিত্তও কৰিলে। আগৰ সেই পুৰণি নিয়মৰ দিনৰ পুৰোহিতসকলে আনৰ হৈ আগবঢ়োৱা সেৱা উপাসনা ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় নহবও পাৰে, কিন্তু যীশুখ্ৰীষ্টই আমাৰ হৈ আগবঢ়োৱা নিবেদন সদায় ঈশ্বৰৰ আগত গ্ৰহণীয় হয়। তেওঁ ক্ৰুচৰ ওপৰত সমগ্ৰ মানৱ জাতিৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ বাবে নিজেই পুৰোহিত হিচাপে নিজকে বলি হিচাপে আগবঢ়ালে, আৰু তেওঁৰ সেই বলিদান কাৰ্য ঈশ্বৰৰ আগত সম্পূৰ্ণৰূপে গ্ৰহণীয় হোৱাৰ প্ৰমাণস্বৰূপে তেওঁ তৃতীয় দিনা কবৰৰ পৰা পুনৰ জি উঠিল। আৰু সেয়েহে তেওঁক বাইবেলত আমাৰ নিত্য পুৰোহিত বুলি কোৱা হৈছে। আন পুৰোহিতসকল সময়ৰ সোঁতত জগতৰ পৰা আঁতৰি যাব লগা হয়, কিন্তু যীশুখ্ৰীষ্ট চিৰকাল স্থায়ী অনন্তকলীয়া পুৰোহিত। যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা লোকসকলে আন কোনো পুৰোহিতৰ সহায় লোৱাৰো প্ৰয়োজনৰ নহয়, কাৰণ যীশুখ্ৰীষ্টই অনবৰতেই খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে স্বৰ্গত পিতৃ ঈশ্বৰৰ আগত নিবেদন জনাই থাকে। বাইবেলত লিখিছে, যীশু অগ্ৰগামী হৈ নিত্য মহাপুৰোহিত হৈ আমাৰ নিমিত্তে সোমাল। ইব্ৰী 6 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদ। এইবুলিও লিখিছে, কিন্তু তেওঁ হলে অনন্ত কাললৈকে থকাৰ কাৰণে সলনি নোহোৱা পৌৰোহিত্যৰ অধিকাৰী হৈছে। এই কাৰণে যিবিলাক তেওঁৰ দ্বাৰাই ঈশ্বৰৰ ওচৰ চাপে, তেওঁবিলাকৰ কাৰণে নিবেদন কৰিবলৈ সদায় জীয়াই থকাত সদাকালৰ অৰ্থে তেওঁবিলাকক পৰিত্ৰাণ কৰিব পাৰে। ইব্ৰী 7 নম্বৰ অধ্যায়ৰ 24 আৰু 25 নম্বৰ পদ। মানুহৰ হৈ পুৰোহিত হবলৈ হলে মানুহ হবই লাগিব, আৰু সেইবাবেই যীশুখ্ৰীষ্ট স্বয়ং ঈশ্বৰ হৈও মানুহ হিচাপে জন্ম লব লগা হল। আজি তেওঁ আমাৰ পুৰোহিত হিচাপে স্বৰ্গত পিতৃ ঈশ্বৰৰ আগত নিবেদন জনাই আছে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমি দুৰ্বল পাপী মানুহ মাত্ৰ, পদে পদে উজুতি